নমস্কাৰ বন্ধু বান্ধৱীসকল। ৰাতিপুৱা শুই উঠি গা পা ধুই কিনি ৰেডি হৈছোঁ আৰু আজি সুধি সকাম আৰু ইষ্ট সকাম আছে। সৰু বেটীভাগৰ ইষ্ট সকাম আৰু সুধি সকাম আছে আৰু সৰু সুৰাকৈ এনেই নিয়মটো কৰি থ'ম বুলি ভাবিছোঁ। এফালে বেটী শুই আছে আৰু তাইকেইটা মই গা চা ধুৱাই কিনি চফা কৰি ল'ম। এফালে বেটীৰ কাৰণে কাপোৰ উলিয়াই থৈছোঁ আৰু এইকেইটা এতিয়া পিন্ধাম। এফালে ধুনুক মই চোলা পিন্ধাই ল'লোঁ আৰু আমাৰ গুণগুণ বেটীজনীক এতিয়া চুৱেটাৰ পিন্ধাই দিম। এয়া বেটীক উলিয়াই ৰেডি কৰি দিলোঁ। টোপনিও গ'ল তাই। গা ধোৱা সময়ত একদম কান্দিছে আৰু এইবিলাক বস্তুবিলাক গোটাই লৈছে আৰু ইয়াত ৰেডি মাগছে। এইফালে ভাত বনাবলৈ ৰেডি কৰা হৈছে। এইফালে মানুহজন আৰু ডাঙৰ মায়ে শাক কটাত লাগি গৈছে। সোনকালে কাটি লওঁ বুলি ভাবিছে আৰু চবেই হাতে কামে লাগি গৈছে আৰু শাক কাটি আছে আৰু মই এনেই বহি আছোঁ। মইতো একো কৰিব পৰা নাই এবাৰ। এইফালে ভকতো আহি পালেহি। তাৰপিছত এইফালে আমাক চাহ খাবলৈ দিছে। চাহ খাবলৈ লৈছোঁ। মই ৰ'দতে বহি আছোঁ বেটীৰ লগত। এইফালে ভাত পাতিব লৈছে আৰু এয়া মই বহি আছোঁ আৰু এতিয়া কাম কৰিবতো নোৱাৰোৱেই। মাহঁতে কৰিছে। মই লৰাই লৈ সেয়া বহি আছোঁ। এইফালে আমাৰ গোঁসানী শুই আছে। তাৰপিছত এইফালে প্ৰসাদ দিছে। প্ৰসাদ দিবলৈ লৈছে আৰু আমি প্ৰসাদ খাবলৈ বহিছোঁ। এয়া আমাৰ সৰু বেটী ডাঙৰ বেটী দুইজনী বহি আছে। এইফালে প্ৰসাদ খাবলৈ লৈছোঁ আৰু ভিডিঅ' কৰা নহ'লে মানুহো আছিলে। ভিডিঅ' কৰিবলৈ অকণমান বেয়া লাগে, কৰাই নহ'ল।